আজি আপোনালোক সকলোলৈ এটি মই বিশেষ মন্ত্ৰ আগবঢ়াব বিচাৰিছোঁ, যিটো মন্ত্ৰ শুনি আপোনালোক সকলোৱে নিজৰ যিকোনো মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। আপোনাৰ যিয়ে ইচ্ছা নহওক কিয়, এই মন্ত্ৰটো যদি আপোনালোকে একেবাৰে শেষলৈকে প্ৰায় ৬-৭ মিনিটমানৰ এই মন্ত্ৰটো হ'বলৈ গৈ আছে, মন্ত্ৰটো যদি আপোনালোকে শুনি যায়, তেনেহ'লে সকলো ইচ্ছাই আপোনাৰ পূৰণ হ'বলৈ গৈ আছে। আপোনালোকে বিশ্বাস নকৰিব, মা কালী আৰু কৃষ্ণ ভগৱানৰ, শ্ৰীকৃষ্ণৰ এটা মন্ত্ৰ হয়। সকলোৱে ভক্তিভাৱে শুনিব আৰু আপোনালোকে যিটো এই মন্ত্ৰটো শুনাৰ টাইমত ভাবি থাকিব সেইটোৱে হ'ব। গতিকে যি আপোনাৰ ড্ৰিম আছে, যি আপোনাৰ পৰিকল্পনা আছে, যি আপোনাৰ মনৰ ইচ্ছা আছে, সেইটো ভাবি থাকিব এই মন্ত্ৰটো শুনাৰ সময়ত, আৰু সকলো আচলতে মনৰ ইচ্ছা আপোনাৰ পূৰণ হ'বলৈ গৈ আছে। গতিকে আহক আমি মন্ত্ৰটো ফালে আগবাঢ়িব বিচাৰিছোঁ আৰু সকলোৱে একেবাৰে ভক্তিভাৱে কৃষ্ণ ভগৱান আৰু মা কালীৰ আচলতে নাম লৈ শুনিব বুলি আশা কৰিছোঁ। ওম ক্লীম কৃষ্ণায় নমঃ। 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 ওম ক্লীম কৃষ্ণায় নমঃ।
ॐ क्लीं कृष्णाय नमः 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 ॐ क्लीं कृष्णाय नमः